সুৰভি কলৈ গ'ল? সুৰভি আৰে কলৈ গ'ল? কিবা কথাত মা আৰু মই কথা পাতি থকা শুনা পালে নেকি? সৰি টিটিপ, তোমাক আৰু আমনি নকৰোঁ। মই অকলেই যাম তাইৰ ওচৰলৈ। তুমি এড্ৰেছটো দি লাষ্ট বাৰৰ বাবে হেল্প কৰা। বৰ বেয়া হ'ল নেকি? খুৰা অ খুৰা কিতাপ পঢ়িছে? পঢ়ক পঢ়ক আৰু সাধু কিতাপো পঢ়িবলৈ আৰম্ভ কৰি দিয়ক। আৰু কেইদিনমানৰ পাছত সাধু শুনাব লাগিব নহয়। সাধু শুনাব লাগিব? কাক? কৈ আছো ৰ'ব, আগতে আপুনি মুখ মিঠা কৰি লওক। লওক, মই হালোৱা বনাইছো, খাওক। কিবা আনন্দত এয়া খুৱাব লৈছা? আপোনাৰ ঘৰৰ মূল উত্তৰাধিকাৰী মানে আপোনাৰ ডাঙৰ ল'ৰা বাপেক হবলৈ ওলাইছে। মানে আমাৰ অনু মাক হবলৈ ওলাইছে। কি কি কথা কৈছা তুমি? ইমান ভাল খবৰ এটা এতিয়ালৈকে কোনেও দিয়া নাই যে? হেয়া মই জানিছিলোৱে আপোনাৰ শুনি ফূৰ্তি লাগিবই। বুজিছে খুৰা, যিমানেই নকওক ডাঙৰ ল'ৰাৰ সন্তানৰ গুৰুত্ব সদায়ে বেছি। গতিকে আপোনাৰ আৰু চিন্তা নাই। অনু আৰু অংশু শিক্ষিত আৰু জ্ঞানী যেতিয়া, নাতিও একদম যোগ্যই পাব। আনে পাত্তাই নাপাব। কোনে কি পাত্তা নাপাব মাহী? আমাৰ অংশু আৰু অনুৰ সন্তানৰ আগত যে আন কোনো পাত্তা নাপাব সেইটোকে কৈ আছিলো। মাক দেউতাকৰ ওপৰতেতো নিৰ্ভৰ কৰে সন্তান কেনেকুৱা হ'ব, নহয়নে? ঠিকেই কৈছা। দাদাহঁতৰ দৰে আমি নহয়, আৰু আমাৰ সন্তানটো আমাৰ দৰেই হ'ব। দাদাহঁতৰ লগত ক'ত পাত্তা পাব? কিয় হ'ব? এইখন ঘৰৰ প্ৰতিটো সন্তানেই সমান হ'ব। কাৰো লগত কাৰো তুলনা নহ'ব। তুলনা মানে প্ৰতিযোগিতা। আৰু মই থকালৈকে এইখন ঘৰত নিজৰ মানুহৰ মাজত তুলনা প্ৰতিযোগিতা থাকিবলৈ নিদিওঁ। আৰু মেনকা, তোমাকো মই ৱাৰ্ণ কৰিছো, এনেকুৱা ধৰণৰ কথা আৰু নকবা, মই বেয়া পাওঁ। খুৰা, মই আচলতে বেয়া ভাবি কোৱা নাছিলো নহয়। আমাৰ অনু মাক হবলৈ ওলোৱাৰ ফূৰ্তিতহে কথাষাৰ কৈছিলো। বুজিছো, ফূৰ্তিতে তুমি কি কৈ আছা তুমি নিজে বুজি পোৱা নাই। শুনা, যিমানে ফূৰ্তি বা দুখ নালাগক কিয়, ঘৰৰ মানুহৰ মাজত বিভেদ আহিব পৰা কথা নকবা। লোৱা, আৰু যদি কোৱা। নাই নাই খুৰা, একদম নকওঁ। আজিৰ পৰা মই এনেকুৱা কথা নকওঁৱে। কেতিয়াও নকওঁ। শুন, মোক বেয়া নাপাবা দেই, ভুল হৈ গ'লো। ৰবা, তোমাৰ কাৰণেও মই হালোৱা লৈ আহোঁ। তুমিওতো খুৰাক হবা ন? আনি আছো ৰবা।
সেইজনী নীলাঞ্জনা তলুকদাৰৰ ছত্ৰ ছায়াত আছিলতো সম্পূৰ্ণ প্ৰভাৱ আছে। ভাবিছে নকওঁ আৰু এনেকুৱা কথা। সেয়া আৰম্ভণিহে, চাই থাক আৰু কি কি কৰোঁ।